যদি আপোনাক দেখি কোনোবাই হিংসা কৰে তেন্তে কৰিব দিয়ক, কাৰণ আপোনাৰ মাজত গুণ আছে। আপোনাৰ মাজত গুণ আছে বাবে আপোনাক হিংসা কৰিছে। যাৰ মাজত গুণ নাই তেওঁক মানুহে হিংসা নকৰে। গতিকে আপুনি চেষ্টা কৰক আৰু উন্নতি কৰিবলৈ। যদি জীৱনৰ কিছুমান ভুল শুধৰণি কৰিব পাৰিলোহেঁতেন তেন্তে আজি জীৱন সুন্দৰ হ'লহেঁতেন। তথাপিতো হাৰি নিদিও, আমি চেষ্টা কৰি গৈ থাকিম। কোনোবাই দুখ বিচাৰি থাকে সম্বোধন কৰি দিয়াৰ বাবে তেখেতলোকক বহুত বহুত ধন্যবাদ। আৰু কোনোবাই দুখবিলাক খুচৰি থাকে কেৱল অপমান কৰিবৰ বাবে তেখেতলোকক আঁতৰ পৰাই নমস্কাৰ। সম্পৰ্ক বয়স বঢ়াৰ লগে লগে ইগ্ন'বোৰৰ পৰিমাণ বাঢ়ে। প্ৰিয়জন পুৰণি লাগে আৰু ভালপোৱা কমি থাকে, ব্যস্ততাবোৰ বাঢ়ি গৈ থাকে। আপুনি বা কি কয় কমেণ্ট কৰক, আৰু যদি কথাকেইটা ভাল লাগে তেন্তে প্লিজ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' পাবৰ কাৰণে ন'টিফিকেশ্যনটো অন কৰি থওক। ধন্যবাদ।